Hello friends, মোৰ নাম বিকাশ আৰু তোমালোকে চাই আছে ডিটেইল টেক ইউটিউব চেনেল। আজি মই এই ভিডিঅ' তোমালোকক এনেকুৱা এটা মেছেজিং এপৰ বিষয়ে ক'ব ওলাইছোঁ, যিটো মেছেজিং এপ তোমালোকে গম নোপোৱা চাগৈ। আৰু এই বিষয়ে কিয়নো ক'ব ওলাইছোঁ, কাৰণ এই এপটো মই আজি এইকেইদিন চলাই আছোঁ। এই চলোৱাৰ পিছত মই গম পাইছোঁ যে ইয়াত কিছুমান ফেচিলিটি আছে, যিটো তোমালোকক জনা দৰকাৰ। সেয়ে মই আজি এই ভিডিঅ' তোমালোকক সেই এপটোৰ বিষয়ে ক'ব ওলাইছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু তোমালোকক কওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি তোমালোকে মোৰ চেনেলত নতুন হয়, তো মোৰ চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰিবা, যাতে এই এপটোৰ বিষয়ে সকলোৱে গম পায়। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু আজিকালি যিহেতু মেছেজিং এপ বুলি ক'লে তোমালোকে গম পোৱা যে হোৱাটছএপ বা ফেচবুকৰ মেছেঞ্জাৰ। মই ফেচবুকৰ মেছেঞ্জাৰৰ বিষয়ে ক'ব ওলোৱা নাই, হোৱাটছএপৰ বিষয়ে ক'ব ওলোৱা নাই। যে মই তোমালোকক এনেকুৱা এটা এপটো ক'ব ওলাইছোঁ, যিটো এপ হোৱাটছএপৰ সলনি আমি ইউজ কৰিব পাৰোঁ। যেনে আমি হোৱাটছএপত কিবা ফটো শ্বেয়াৰ কৰোঁ, মেছেজ কৰোঁ, আৰু লগতে আমি বহুতো কাম কৰিব পাৰোঁ। তাত যদি কিবা ডাটা চাটা শ্বেয়াৰ কৰিব পাৰোঁ, ডকুমেণ্ট শ্বেয়াৰ কৰিব পাৰোঁ। সেয়ে যিহেতু তোমালোকে গম পাই আহিছা যে আজিকালি হোৱাটছএপে কি কৰি আছে ন, আমাৰ পৰা কিবা এটা পাৰ্মিশ্যন এলাউ কৰি পেলাই আমাৰ পৰা ডাটাসমূহ লৈ আছে। ডাটাসমূহ সি কি কৰি আছে আমি গম নাপাওঁ। সেয়ে আমাৰ যদি কিবা চিকিউৰ ডাটা থাকে, প্ৰাইভেচি কিবা বস্তু থাকে, তেতিয়া সেই বস্তুটো যাতে হোৱাটছএপে নপঢ়ক, তেতিয়াহ'লে আমি তাত কি কৰিব পাৰোঁ, চিকিউৰিটি দিব নোৱাৰোঁ। যিহেতু আমি নিজে পাৰ্মিশ্যন দিব লাগে। নহ'লে কোৱা হৈছে যে আমি পাৰ্মিশ্যনটো নিদিওঁ, তেতিয়াহ'লে কি হ'ব, হোৱাটছএপে আমাৰ ফেব্ৰুৱাৰীৰ শেষৰ পৰা আমাৰ হোৱাটছএপটো বন্ধ কৰি দিব, বেন কৰি দিব আমাৰ নম্বৰত। তেতিয়া আমি সেই কথাটো গম পাই পেলাই আজি মই তোমালোকৰ বাবে, যিহেতু এই এপটো মই তোমালোকক ইউজ কৰিবলৈ বেছি ফ'ৰ্চ কৰা নাই, তোমালোকে ইউজ কৰিবও পাৰা, নকৰিব পাৰা। যদি তোমালোকৰ হোৱাটছএপৰ প্ৰাইভেচি কিছুমান বস্তু আছে বা প্ৰাইভেচি মেছেজখিনি প্ৰাইভেচি থ'ব বিচাৰা, তেতিয়াহ'লে তোমালোকে এই এপটো ইউজ কৰিব পাৰা। এই এপটো ছেম টু ছেম হোৱাটছএপৰ দৰেই। আমি হোৱাটছএপৰ দৰে ইয়াত কিবা ডকুমেণ্ট শ্বেয়াৰ কৰিব পাৰোঁ, ফটো শ্বেয়াৰ কৰিব পাৰোঁ, মেছেজ কৰিব পাৰোঁ, আৰু বহুতো বস্তু কৰিব পাৰোঁ, লগত বহুতো কাম কৰিব পাৰোঁ। এই এপটোৰ নাম হৈছে সন্দেশ মেছেঞ্জাৰ। সন্দেশ মেছেঞ্জাৰ এপটো কিয় ইউজ কৰিব দি আছোঁ, কাৰণ এইটো ইণ্ডিয়াই বনোৱা আৰু কমপ্লিটলি চিকিউৰ এপ হয়। ইয়াত কোনো ধৰণৰ প্ৰাইভেচিৰ ইছ্যু নাথাকে, বা কোনো চৰকাৰে বা কিবা বেলেগ কোম্পানীয়ে তোমালোকৰ ডাটা পঢ়িব বুলি সেইটো ভয় নাথাকে। সেই এই এপটো ইউজ কৰিবলৈ মই ৰিকমেণ্ড কৰোঁ। ফ্ৰেণ্ডছ, এতিয়া মই তোমালোকক মোৰ মোবাইলৰ স্ক্ৰীণলৈ লৈ যাওঁ আৰু তোমালোকক এপটো কেনেকুৱানো ইণ্টাৰফেচটো আৰু আৰু ক'ৰ পৰা ডাউনলোড কৰিব পাৰোঁ সেইটো বিষয়ে কওঁ, আৰু লগতে ইয়াৰ কিছুমান এডভান্টেজ বা ডিছএডভান্টেজৰ কথা কৈ দিওঁ। ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু মই তোমালোকক লৈ যাওঁ মোৰ মোবাইলৰ স্ক্ৰীণলৈ আৰু দেখাওঁচোন এই এপটো কি। আমাৰ মোবাইলৰ স্ক্ৰীণলৈ এতিয়া আমি চাওঁ এপটো কেনেকুৱানো। এপটো ডাউনলোড কৰিবলৈ তোমালোকে নিজৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত যোৱাৰ পিছত তোমাক চাৰ্চ বাৰত টাইপ কৰিব লাগিব সন্দেশ মেছেঞ্জাৰ বুলি। যিহেতু মই ইয়াত আগতে চাৰ্চ কৰি থৈছোঁ, তেতিয়া তোমালোকে ইয়াত ক্লিক কৰি সন্দেশ মেছেঞ্জাৰ এপটো কৰি ল'বা, আৰু চাৰ্চ কৰাৰ পিছত এইটো দেখিছা ইণ্টাৰফেচটো এনেকুৱা টাইপৰ হ'ব। মই যিহেতু মই আগতীয়াকৈ ডাউনলোড কৰি থৈছোঁ, যাতে সময় নষ্ট নহয় বুলি। যিহেতু ইয়াত এই এপটো ৰেটিং তোমালোকে চাব পাৰা যে ইয়াত 10+ মানে 10,000তকৈ বেছি মানুহে ইয়াক ডাউনলোড কৰি লৈছে, আৰু লগতে ইয়াৰ ৰেটিংটো দেখিছে 3.6ৰ ভাল ৰেটিং এটা দিয়া হৈছে। মই এপটোক ইনষ্টলটো কৰি লৈছোঁ, তেতিয়া মই অ'পেন কৰি দেখাওঁ এপটো কেনেকুৱানো ইণ্টাৰফেচ। এপটো আমি প্ৰথমতে অ'পেন কৰি ল'ম। অ'পেন কৰাৰ পিছত মই যিহেতু ফোন নাম্বাৰ দি পেলাই চাইন ইন কৰি লৈছোঁ, তোমালোকেও কৰি ল'ব পাৰা নিজৰ ফোন নাম্বাৰ দি পেলাই চাইন ইন। এনেকৈ তোমালোকে চাইন ইন কৰি ল'ব পাৰা, আৰু ইয়াত কিছুমান এলাউ খুজিব, আমি এলাউ দি দিওঁ, কিয়নো ইয়াত আমাৰ প্ৰাইভেচিৰ একো ইছ্যু নাথাকে। ইয়াত কিছুমান এড আহি থাকে, এইটো ইয়াত ডিছএডভান্টেজেছ আছে, আৰু লগতে ইয়াত আৰু এনেকুৱা যিবিলাক তোমালোকক নালাগে সেইবিলাকো আহি থাকে, অলাগতিয়াল বস্তুসমূহো আহি থাকে। সেইখিনি আমি কি কৰি ল'ব পাৰোঁ, ডিলিট কৰি ল'ব পাৰোঁ। কিন্তু বাকী মেছেজিঙৰ ক্ষেত্ৰত এইটো চিকিউৰ এপ বুলি মই ভাবোঁ। তেনেকৈ ডিলিট কৰি ল'ব পাৰা। আৰু ইয়াত এতিয়া মই কেইটামান বস্তু কৈ দিওঁ। ইয়াত তোমালোকে মেছেজ কৰিব হ'লে তোমালোকে ইয়াত যাব পাৰা। ইয়াত গৈ পেলাই নিউ গ্ৰুপ ক্ৰিয়েট কৰিব পাৰা, নিউ চিক্ৰেট চেট কৰিব পাৰা, নিউ চেনেল, থিম, কণ্টেক্ট ইউজ কৰিব পাৰা, কলছ, ছেভ মেছেজ কৰিব পাৰা। ছেটিঙো আছে, ছেটিঙতো বহুত টাইপ আছে। ফ্ৰেণ্ডছ, তোমালোকে এই এপটো ইনষ্টল কৰিবা বুলি আশা কৰিলোঁ। আৰু লগতে ইয়াত আৰু কিছুমান কাম কৰিব পাৰা। এইটো ক্লিক কৰি পেলাই ইয়াত তোমালোকে মোবাইলৰ যিখিনি নম্বৰ থাকিব তাৰ পৰা তোমালোকে গ্ৰুপ কৰিব পাৰা আৰু মেছেজো কৰিব পাৰা। ফ্ৰেণ্ডছ, তোমালোকে এই এপটো ইউজ কৰিবা বুলি আশা কৰিছোঁ। ভিডিঅ'টো চাই তোমালোকে কেনে পালা? যদি ভাল পাইছা তেতিয়া ভিডিঅ'টোক লাইক কৰিবা, আৰু লগতে লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰিবা, যাতে এই এপটোৰ বিষয়ে সকলোৱে গম পায়। ফ্ৰেণ্ডছ, আজিলৈ এই ভিডিঅ'ত বাছ ইমানেই। আমি পুনৰ লগ পাম দ্বিতীয় ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই ফ্ৰেণ্ডছ।